হেৰস্ত তাৰিখটো আছিল 30 নৱেম্বৰ 2022 এই পৃথিৱীখনত এটা ৱেবছাইট আহিছিল www. বহুত আহি থাকে সদায় কিন্তু সেই ৱেবছাইটটো এই লেভেলত আছিল যে গুগলৰ মাথা নষ্ট হৈ গৈছিল আমাৰ সকলো মানৱ জাতিৰ ভৱিষ্যতৰ প্ৰতি শংকা আহি গৈছিল যদি এনেকুৱা বস্তু আহি থাকে আমি মানুহবোৰ দেখো চেজ হৈ যাম মানে কি হ'ব কি কাৰণ মই কৈ আছো ChatGPTৰ কথা ChatGPT মানে আমাৰ অসমৰ বহুতে এতিয়াও গমে পোৱা নাই যে ChatGPT এই ৱেবছাইটটোই কি লেভেলত কাম কৰিব পাৰে বা আপুনি কেনেদৰে ইয়াৰ পৰা হেল্প ল'ব পাৰে বহুতে মোক কমেণ্ট দি আছিল মানে ChatGPTৰ ওপৰত এটা ভিডিঅ' বনাবলৈ তো একচুৱেলি ChatGPT কি বস্তু আগতে চাই লওক চাওক এইটো এটা ৱেবছাইট হয় যিটো ৱেবছাইটত আপুনি চেট কৰিব পাৰে হা সেইফালে মেচিনে আপোনাৰ লগত চেট কৰিব যেনেকৈ আমি হোৱাটছএপত কৰোঁ কাৰোবাৰ লগত চেট তেনেকৈ মেচিনৰ লগত আপুনি চেট কৰিব পাৰে আৰু সেইফালৰ মেচিনটো ইমানেই ইণ্টেলিজেণ্ট ইমানেই আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট তাত ভৰাইছে যে একদম একজেক্টলি মানুহৰ দৰে আপোনাক ৰিপ্লাই দিব মানে আপুনি যদি কয় যে মোক এটা কবিতা লিখি দি 100টা শব্দৰ সি 100টা শব্দৰ এটা কবিতা লিখি দিব আপুনি যদি কয় যে মই এজনী ছোৱালীৰ লগত ব্ৰেকআপ কৰিব বিচাৰোঁ মোক এখন ব্ৰেকআপ লেটাৰ লিখি দিয়ক ব্ৰেকআপ লেটাৰ লিখি দিব যিটো বস্তু গুগলে নোৱাৰে তো এনেকৈ ChatGPT মাৰিলে এই যিটো অপেন AI তৰফৰ পৰা ৱেবছাইটটো আপুনি খুলি লওক তাৰপিছত এনেকুৱাকৈ এটা খোল খাব তাৰপিছত ইয়াত ট্ৰাই ChatGPT মাৰক তাৰপিছত আপোনাক এটা সৰু একাউণ্ট খুলিব ক'ব মোৰ অলৰেডি খোলাই আছে সেইকাৰণে কোৱা নাই তাৰপিছত ইয়াত যদি মই মাৰি দিওঁ যে I want to breaking up with a girl to write a letter একদম ধুনীয়াকৈ আপুনি সিহঁত letter to her 100 words মই ইয়াক কৈছোঁ যে মই এজনী ছোৱালীৰ লগত ব্ৰেকআপ কৰিব বিচাৰিছোঁ তো মোক 100টা শব্দৰ ভিতৰত এখন লেটাৰ লিখি দিয়ক তাইৰ কাৰণে তো ChatGPTয়ে ধুনীয়াকৈ লিখি দিব ডিয়াৰ্ছ গাৰ্ল নেমটো দিয়ক I hope this letter find you well I have been doing a lot of thinking lately and I have come to this realization that it's time for us to part way I want to ফ্ৰেণ্ড এনেকৈ ধুনীয়াকৈ লিখি দিব যদি আপোনাৰ এইটো ভাল লগা নাই আৰু বেলেগকৈ আপুনি ৰিজেনেৰেট কৰি ল'ব পাৰিব এইবাৰ মই অলপমান টানকৈ ক'লোঁ যে চাইণ্টিফিক ৱেত মোক এখন লেটাৰ লিখি দিয়ক ব্ৰেকআপৰ লেটাৰ চাইণ্টিফিক ৱেত তো ই কি কৰিব অলপ চাইণ্টিফিক ৱে কিছুমান টান শব্দ ইউজ কৰি চাইন্সৰ শব্দ ইউজ কৰি মোলৈ এখন ব্ৰেকআপ লেটাৰ লিখি দিব যিকোনো এটা কাম কৰি দিব যেনেকৈ কোৱা তেনেকৈ আৰু 100টা শব্দৰ ভিতৰত লিখিছে আপুনি যদি গণে 100টা শব্দ আছে যদি 200টা শব্দ দিওঁ 200টা শব্দ 300টা শব্দ দিলে 300টা শব্দ মানে আপুনি কি লেভেলত ইয়াৰ ইণ্টেলিজেঞ্চ একবাৰ লক্ষ্য কৰক আপুনি যি ইচ্ছা সেই কাম এইটোৰ দ্বাৰাই কৰিব পাৰে ChatGPTৰ দ্বাৰাই যি সোধে আপুনি আৰু এই ইণ্টেলিজেন্সৰ কাৰণে চাগে বহুত স্কুল কলেজ ইউনিভাৰ্চিটি পৃথিৱীৰ এই ৱেবছাইটটো বন্ধ কৰি দিছে যে স্কুল কলেজ ইউনিভাৰ্চিটিৰ এক্সেছ নাই নহ'লে ল'ৰা ছোৱালীবিলাকে নকল কৰিবচোন যিকোনো কুৱেশ্যন আপুনি মাৰি দিয়ক যেন সেইফালে এটা মাষ্টৰে বহি আছে আপোনাক যেনেকৈ ইজিলি তাক এনচাৰ লাগে টানলি লাগে 100টা শব্দৰ ভিতৰত লাগে 1000টা শব্দৰ ভিতৰত লাগে যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ বুজাব আপুনি মেথছৰ এটা সূত্ৰ ইয়াত মাৰি দিয়ক সেই মেথছৰ সূত্ৰটো এনেকুৱাকৈ বুজাই দিব না যে মাষ্টৰ শাস্ত্ৰৰ চাকৰিত কুৱেশ্যন মাৰ্ক আহি গৈছে যে এনেকৈ হ'লে কেনেকৈ হ'ব বে এইটো চব জানে মানে গুগলেও চব জানে কিন্তু গুগলে আমাক ডাইৰেক্ট ৰেফাৰেঞ্চ দিয়ে গুগলে আমাক বুজাই নেদে ই যেন পিছত দেখি কোনোবা আমাৰ মৰমৰ খুৰা পেহাই বহি আছে সেই খুৰা পেহাই আমাৰ মনটো বুজি লৈছে যে ইয়াক বেটাক এনেকৈ বুজাব লাগিব সি সেনেকৈ বুজাই দিছে মই ধৰক এটা পইণ্ট এটাক মাতি আনিলোঁ কবি এটাক যে কবিতা লিখিব দিলোঁ এই লাইট বাল্বৰ ওপৰত তো কবিতায়ো অলপ ভাবিব যে লাইট বাল্বৰ ওপৰত মই কেনেকৈ লিখোঁ ৰাইমবিলাক কেনেকৈ মিলাওঁ কিন্তু আপুনি যদি এই ৱেবছাইটটোক কয় লাইট বাল্বৰ ওপৰত এটা কবিতা লিখিব চাব তো লাইট বাল্ব আৰু কবিতা প্ৰেমৰ ওপৰত কবিতা দিলে বেলেগ কথা মই লাইট বাল্বৰ ওপৰত কবিতা লিখিব দিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ইমানেই ইণ্টেলিজেন্স চাব কি লিখিব এইটো বানানবিলাক অলপ ভুল হৈছে বাৰু তো চাব মেক এ পয়েম অন বানানটো ভুল হৈছে দ্য লাইট বাল্বছ অৰ হোৱাট এ ৱাণ্ডাৰ উইথ এ ফেমিনাৰ এনেকুৱা কবিতা এটা লিখি দিলে কেনেকুৱা লেভেলৰ ইণ্টেলিজেন্স ভাবি চাওক এটা কবিতা লিখি দিলে আৰু এই কবিতাটো যদি আপোনাৰ ভাল লগা নাই আপুনি ৰিজেনেৰেট মাৰিব পাৰে আৰু জেনেৰেট মাৰক আৰু কবিতা লিখি দিব বা আপুনি ধৰা ক'ৰবাত জবৰ ইণ্টাৰভিউৰ কাৰণে এখন লিটাৰ লিখিব লগা হৈছে ৰ'ব দেখো ৰাইট এ লেটাৰ অফ জব ইণ্টাৰভিউ কিবা এনেকৈ লিখি দিয়ক আৰু যিকোনো তো
এখন দিয়াৰ এপ্লিকেণ্ট নেম লিখি দিব উই আৰ প্লিজ টু ইনফৰ্ম ইউ ডেট ইউৰ এপ্লিকেশ্যন ফৰ দ্য পজিশ্যন এনেকৈ এইখিনি জাষ্ট আপুনি কপি কৰক কপি কৰি পিনে পেষ্ট কৰি পিনে বহাই পিনে লিখি দিয়ক এইবাৰ মই লিখিছোঁ ওপৰত মেক এ চাৰ্ট অন ৱৰ্ল্ড টপ 10 ৰিচেষ্ট পিপুল যে চবচে ধনী মানুহ এখন চাৰ্ট এই চাৰ্ট এনেকৈ বনাই আছে ভাবি চাওক এখন চাৰ্ট বনাই দিব এনেকুৱাকৈ আপুনি পৃথিৱীৰ যি কুৱেশ্যনে নুসুধক কিয় যি সোধক গুগলে হ'লে কি কৰিব বেলেগ ৱেবছাইটৰ পৰা ডাটাবিলাক আনি দিব ই নিজে ডাটা ক'বাৰ পৰা আনি এনেকৈ আপোনাক এনচাৰ দি দিব সেই আমি জানো এটা ৱেবছাইট বনাবলৈ কোডিঙৰ প্ৰয়োজন হয় তো কোডিঙৰ নলেজ লাগে কিন্তু এই ChatGPT অহাৰ পিছত সেই কোডিংখিনি আপোনাক দি দিব আপুনি কপি পেষ্ট কৰি দিলে হ'ল এটা ৱেবছাইট বনি যাব চাব মই দেখাই দিছোঁ তো মই মাৰিছোঁ কোড ফৰ মেক এ ৱেবছাইট ইয়াত আপুনি আহিব সেইবিলাক টু ক্ৰিয়েট এ ৱেবছাইট ইউ উইল নিড টু ফ'ল' ফিউ ষ্টেপ এইকেইটা ষ্টেপ ফ'ল' কৰিব লাগে এটা ডমেইন কিনিব লাগিব তাৰপিছত হোষ্টিং ছাৰ্ভিচ লাগিব তাৰপিছত সেই লাগিব তো এইখিনি বুজালে এইফালে কোড লিখি আছে এনেকুৱা টাইপৰ কোড লাগিব এটা ৱেবছাইট বনাবলৈ তো এইখিনি জাষ্ট কপি পেষ্ট কৰি নি পিনে বহাই দিলে হ'ল তো এই যিটো চাকৰি যোনে সেইবিলাক লিখা চাকৰি এই চাকৰিটো বৰ্তমান ক্ষেত্ৰত আহি গৈছে এটা চিম্পল কোড লিখি দিলে এইপা লিখিলে কি কৰিব লাগিব তাৰপিছত এটা কোড লিখি দিলে ভাবি চাওক মানুহ আৰু মেচিনৰ মেইন পাৰ্থক্য ক'ত আজি মানুহে যি কৰিব নোৱাৰে মেচিনে পাৰে কিন্তু মানুহৰ দৰে মেচিনে ভাবিব নোৱাৰে সেইটোৱে মেইন তাৰ কাৰণে আমি মানুহ হৈ আছিলোঁ কিন্তু যোনদিনাখৰ পৰা মেচিনে মানুহৰ দৰে ভাবিব পাৰিব ভাবি চাওক সেই চিনেমাত যি দেখোৱে ৰবট চবত যে মানুহৰ ওপৰত যে এটেক কৰে তেনেকুৱা দিন চাগে আজিৰ পৰা কেইবছৰ পিছত আৰু 50-60 বছৰ পিছত আহি যাব কাৰণ মানুহৰ দৰে একজেক্টলি মানুহৰ দৰে থিংকিং কৰিব পাৰে এইটোৱেই আৰু যিমানে আপুনি ইয়াত কথা পাতিব সিমানে বেছি ভালদৰে আপোনাক বুজি ল'ব এই ChatGPTয়ে আৰু আপোনাক সেই হিচাপে যে আপুনি মানুহটো কেনেকুৱা আপুনি কেনেকুৱা এনচাৰ ভাল পায় সেনেকুৱাকৈ এতিয়া মই দিছোঁ হোৱাট ইজ MC² এক্সপ্লেইন ইন ইজি লেংগুৱেজ MC²টো একদম ইজি লেংগুৱেজত বুজাব যে কেনেকৈ এলবাৰ্ট আইনষ্টাইনে কি কৈছিল এইটো একদম ইজি লেংগুৱেজত আমাক বুজাই দিলে তো গুগলে কিয় ভয় নাখাব এতিয়া গুগলক এই টক্কৰ দিব পাৰিবনে নাই চাওক সেইটোতো ভৱিষ্যতে নাজানো কিন্তু গুগলে কিবা এটা কথা যদি আমাক দিয়ে ন সি ৰেফাৰেঞ্চটো দিয়ে যে এটা কথা মাৰি দিলোঁ যে গৰুৱে কেনেকৈ ঘাঁহ খায় কেইটামান ৱেবছাইট সি দিব সেই ৱেবছাইটকেইটা আমি গম পাম যে এই ৱেবছাইটটোৰ পৰা তাৰমানে আমি গুগলে মানে এইটো দিছে আমাক এইটো ৰেফাৰ কৰিছে কিন্তু ChatGPTয়ে জিপিটিক যদি আপুনি মাৰে গৰুৱে কেনেকৈ ঘাঁহ খায় সি আমাক বুজাব যেনেকৈ পাৰে যেনেকৈ লাগে আপোনাক তেনেকৈ বুজাব হিন্দীত বুজাব ইংৰাজীত বুজাব কিন্তু ক'ৰ পৰা সেই কথাখিনি আনিছে সেইটো গম নাপাওঁ এইটো এটা চবচে ডাঙৰ এটা প্ৰব্লেম হৈ আছে আৰু ChatGPT যিটো এটা মাইক্ৰ'ছফ্টৰ এটা বস্তু হয় এইটোতো এটা জাষ্ট এটা সৰু হয় চেটবটটো ChatGPTটো ইহঁতৰ আৰু এনেকুৱা ৱেবছাইট আছে য'ত আপুনি ফটো বনাব পাৰে যে ধৰক আপুনি মাৰি দিলে যে মেক এ ফটো অফ এলিফেণ্ট ফ্লাইং ইন দ্য স্কাই অ'কে এলিফেণ্টেতো কেতিয়াও আৰু আকাশত নুৰে হাতীয়ে কিন্তু হাতীয়ে আকাশত উৰা ফটো ক'বাৰ পৰা আনি পিনে এডিট কৰি দি দিব সেনেকুৱা ফটো যে আপুনি যদি কয় যে কেটৰিনা কাইফে মোৰ লগত বহি থকা ফটো সেনেকুৱা ফটো এটা কিবাকৈ বনাই আপোনাক দি দিব 1 ছেকেণ্ডৰ ভিতৰত বেলেগ বেলেগ ৰিজনেৰে তো এই লেভেলত হৈ গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স উন্নত কি কম এতিয়া গুগলে নিজৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চেটবট আনি আছে গুগল বাৰ্ড বুলি কি বা হয় এইটো কিন্তু এটা কথা ঠিক টেকন'লজি যিমানে ওপৰত যাব এটা লেভেলৰ পিছত কিন্তু চব চেজ হৈ যাব চাকৰি বাকৰি ক'লোৱে যে যিখিনি এতিয়া স্ক্ৰিপ্ট ৰাইটিং কৰে যিখিনিয়ে টাইপিং ইণ্ডাষ্ট্ৰীত আছিল সেই টাইপিং ইণ্ডাষ্ট্ৰীৰ সম্পূৰ্ণ জব ChatGPTয়ে খাই পেলালে